এইটোৱে এয়া পাৰ্টনাৰ আহি গৈছে পুৰা প্ৰপাৰ্টিজ বনাইছে এইবিলাক প্ৰপাৰ্টিজ বনাইছে এই বেন আছে আমাকো দেখাও দিয়া তুমি কি কেলা বেলেগক এই চালে ইফালে আহ এক চাওক আজি সবে এক চাওক পুলিচৰ ৰিয়েকশ্যন লওঁ আমি পুলিচে পুৰা চাব এয়া চাইছে পুলিচ দেখিছে পুৰা চাইছে এবাৰ মানে চালে এয়া চালে এতিয়া মই ব্ৰেকফাষ্ট কৰিবৰ কাৰণে ব্ৰেড সেকি আছোঁ আৰু এইফালে গাখীৰ উতলাই আছোঁ একাপ গাখীৰ চাহ ধুনীয়াকৈ বনাই খাই মই ওলাই যাওঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই পুনৰবাৰ আহিবলৈ চেষ্টা কৰিছোঁ গতিকে স্কিপ নকৰি মোৰ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক চ' এতিয়া ৰাতিপুৱা উঠি পেলাই এয়া কৰিব লৈছোঁ ব্ৰেকফাষ্ট এয়া লগৰ এজন আছে সি পূৰা ব্ৰেডত বাটাৰ লগাই আছে মই পূৰা ধুনীয়াকৈ সেকি মেলি চাহ তাহ বনাই আনিলোঁ এয়া ইয়াত চাহ আছে ধুনীয়াকৈ গাখীৰ চাহ একাপ খাব মন গ'ল ৰাতিপুৱাই খোৱাটো বেয়া হ'লেও মন গ'ল সেইটো কাৰণে খাই দিওঁ বুলি ভাবিছোঁ তাৰপিছত এতিয়া আছে শ্বুট দেন শ্বুটত যাম আজি অলপ কল টাইম দেৰিকৈ আছিলে এতিয়া টাইম হৈ গ'ল 11:38 12মান বজাত পামগৈ চাগে তাত ত' আজি যিমানখিনি পাৰোঁ দেখাব ট্ৰাই কৰিম শ্বুটৰ কিবা কিবি আৰু যি পাৰোঁ দেখাম চাই থাকক এয়া পাৰ্টনাৰ আহি গৈছে তাক আমলেটৰ সৈতে দিওঁ ৰ'বা এই আমলেট নাখায় কণী নাখায় বে এই কণী মেকুৰীয়ে নাখাব মেকুৰীয়ে নে কি এইফালে পাই গ'লো শ্বুটিঙত পুৰা মেকআপ চলি আছে এতিয়া মই ল'ম মেকআপ আহি পাইছোঁহে আমাৰ এইফালে কষ্টিউমৰ বায়ে মানে কি আহি পোৱাৰ লগে লগে ইয়াক মেকআপ দে ইয়াক ড্ৰেছ দে ৰখিবলৈ টাইম নিদিয়ে ক'বই লাগিব টাইম টু টাইম আৰু এনেই আহিছে লেটকে গতিকে আৰু নাই লেটকে অহা নাই মোক ইমানটো টাইম দিছে আকৌ ই লেটকে আহিছোঁ বোলে লেট যা আমাৰ কাৰণে লেট যা আমাৰ কাৰণে আধা ঘণ্টা আগতে আহিব লাগে আমি যে 6টা বজাত পাই এইফালে আমাৰ নাৰক শুই আছে এইটোৱে খাওঁ যে সেইকাৰণে আগতীয়াকৈ খালোঁ এইবিলাক মানুহে মানে অকণ দেৰিকৈ খাইছে বেছিকৈ খায় এদিন থাল খতম কৰিছোঁ এইবিলাক কৰিব বোলে নাপায় বেছি খাই যে দেখাব নাপায় এইটো 2 নম্বৰ বাৰ এয়া ছাইডত লাগি আছে আগত খোৱাখিনি এয়া আমাৰ দুজন ৰূপসজ্জাৰ মানুহ এজন আৰু এজন আমাৰ আছাম পুলিচ চেলুট মাৰি দিয়া মাজে মাজে অন স্ক্ৰীন আছাম পুলিচ হৈ যায় এইফালে আমাৰ অমৰদা এইফালে ভিতৰত আমাৰ পূৰা শ্বুট চলি থাকে এনেকৈ এইফালে ইয়াত দাদাহঁতে পূৰা প্ৰপাৰ্টিজ বনাইছে এইবিলাক প্ৰপাৰ্টিজ বনাইছে চিৰিয়েলৰ কাৰণে ৰুমত আকৌ ৰাতিৰ আলহী ৰাতিপুৱা ব্ৰেকফাষ্টত এবাৰ আহিছে এতিয়া আকৌ ৰাতি ডিনাৰ কৰিবৰ কাৰণে এবাৰ আহিছে অথনিৰ পৰা আহি ৰখি আছে মানে হেল্ল' গাইজ চ' মই শ্বুটৰ পৰা আহি পেলাই পাই গ'লোঁ আৰু এতিয়া পাই গ'লোঁ যদিও এতিয়া বহুত টাইম হৈ গ'ল ৰাতি এতিয়া 12:30 হৈছে চ' এইফালে বনাই আছোঁ খানা আৰু এইফালে আছে পিঁয়াজ আলু আৰু এইফালে আছে চিকেন চ' শ্বুটৰ পৰা আহি গা পা ধুই ফ্ৰেছ হৈ মেলি খানা বনাওঁতে দেৰি হৈ গ'ল কাৰণ শ্বুটৰ পৰা অহা দেৰি হৈ গৈছে মোৰ চ' আকৌ ৰাতিপুৱা আছে শ্বুট 8টা বজালৈ গৈ মই আকৌ শ্বুটৰ লোকেশ্যনত পাবগৈ লাগিব চ' এতিয়া ল'ৰালৰিকৈ খানাটো বনাই খাই শুই যাওঁ টাইম লাগিব চিকেন বনাই আছোঁ যিহেতুকে চ' আপোনালোকক আকৌ মই এইটো ব্লগ কণ্টিনিউ কৰি আছোঁ চ' এইটো ব্লগত আকৌ মই কালি লগ পাই আছোঁ দেন চাই থাকক এভৰিৱান পূৰা চকু ফুলি আছে দেখিছে একদম উঠা দেৰি হৈ গ'ল আৰু একচুৱেলি শ্বুটৰ কাৰণে বহুত দেৰি হৈ গৈছে আজি অলপ লেট হৈ গ'ল উঠা কালি ভাত পানী খাই বৈ বুলি কোৱা বহুত দেৰি হৈ গৈছিলে সেইকাৰণে চ' মই একদম গা পা ধুই ফ্ৰেছ হৈ আহিছোঁ এতিয়া আৰু আপোনালোক ডাইৰেক্ট শ্বুটৰ লোকেশ্যন লগ পাইছোঁ ইয়াত একো নকওঁ একদম দেৰি নকৰোঁ বলক চ' শ্বুটৰ লোকেশ্যন আহি পাই গ'লোঁ এইফালে আমাৰ ভিডিঅ'টো এইটো আমাৰ ছেটটো আৰু এইফালে গৌতম আৰু মই পূৰা ব্ৰেকফাষ্ট কৰি আছোঁ একদম লৰালৰিকৈ আহিছোঁ আজি উঠা বহুত দেৰি হৈ গ'ল চকুটো এতিয়া ফুলি আছে কালি ৰাতি ঘণ্টি বাজিছে 2টা
খাই লওঁ আৰু দেখাই থাকিম আৰু আমি এটা বাহিৰত ওলাই আহিছোঁ প্ৰটিন লৈছে আৰু আমি মানুহৰ ৰিয়েকশ্যন লৈ আছোঁ পুৰা এইফালৰ পৰা আহি আছে মানুহ চবৰে ৰিয়েকশ্যনটো লওঁ চাইন আছে চাওঁ এই বেন আছে দেখাওঁ দিয়া চালে এয়া ভণ্টিয়ে চাই চাই গৈছে ৰিয়েকশ্যন হাণ্টিং চলি আছে ৰিয়েকশ্যন হাণ্টিং চাব দে বাইদেউ চাব চাওক অঁ এয়া চালে এই বাছখনৰ ৰিয়েকশ্যন অঁ হেলমেটৰ গ্লাছটো দাঙি চাই দিয়ক এইফালে এই টেকনিজনী চাই আছে অঁ পুলিচৰ ৰিয়েকশ্যন লওঁ আমি পুলিচে পুৰা চাব এয়া চাইছে পুলিচ দেখিছে পুৰা চাইছে এবাৰ মানে চালে এয়া চালে আপোনালোকক জনাবলৈ পাই অতি দুখিত যে আমাৰ সকলোৰে মৰমৰ সকলোৰে পৰিচিত অভিনেতা কিশোৰ কুমাৰ দাসৰ বহুত দিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল আৰু আজি তেওঁৰ দেহাৱসান ঘটিছে গতিকে আমাৰ উষা অনিৰুদ্ধৰ পৰিয়ালৰ তৰফৰ পৰা তেওঁলৈ আমি সমবেদনা জ্ঞাপন কৰিলোঁ তেওঁ যাতে বিদেশী আত্মাই চিৰশান্তি লাভ কৰক কি হৈছে চাওঁ দোলা ৰ'বা গুচি গ'লগে ন নাই যোৱা হৈ গ'ল কি হৈছে কি না পাৰবিজ এবাৰ চাই দিয়ক আয়ুষ্মান বাবা চবেই খাই আছে এইফালে আৰু এইফালে নিবিৰে খাই আছে তাৰ লিপষ্টিক লগাৰ কাৰণে সি ভালকৈ খাব পৰা নাই সেইকাৰণে কি হৈছে আপোনালোকে ছাবস্ক্ৰাইব কৰক য়েছ মোৰ ভাইটি আশিষৰ এটা ইউটিউব চেনেল তেওঁৰ বহুত সপোন আছে সপোনবোৰ পূৰণ কৰিবলৈ আপুনি সহায় সহযোগিতা মজা থেংক ইউ এয়া বৰুণ দেৱতাই কৈছে যেতিয়া আপোনালোকে একদম পূৰা ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টাটো দবাই দিব নাৰায়ণ নাৰায়ণ লাহি পাহি চিন কৰি বৰুণ দেৱতা ভৰি ফুলি গৈছে এয়া আমাৰ ডক্টৰ আহিছে ফিজিঅ'থেৰাপিষ্ট অঁ আমাৰ মেইন বস্তুটো দেখুৱাই নাই এইডাল মেইন বস্তুডাল চাই লওক দেখিব পাইছ ন এইডাল মেইন এইডাল অৱস্থা বেয়া কৰি দিছে চুলি ঠিক কৰিছে কেমেৰা গ্লাছ ক'ত থৈছে 10:34 হৈছে এতিয়া ৰাতি আমাৰ শ্বুটিং পেকআপ হৈছে বুলি কোৱা
যুদ্ধত নিবিড়ক পুৰা পিন্ধিছোঁ প্ৰথমতে বেয়া দিছোঁ ফাইনেলি আহি ঘৰ পাই গ'লোহি এতিয়া টাইম হৈছে 12:10 চ' আজিও একেই কালিৰ নিচিনাই চ' 10:30 মানত শ্বুটিং পেক আপ হৈছে চ' তাৰপিছত তাতে ফ্ৰেছ হৈ ভাত পানী খালোঁ তাতে চ' খাই বৈ মেলি পেলাই আহি এতিয়া 12টা বজাত আহি ঘৰ পাইছোঁহি চ' পূৰা বেছি টায়াৰ্ড হৈছোঁ কিন্তু বহুত বেছি কষ্ট হৈছে চ' এইটো ভিডিঅ' মই আজিলৈ ইমানতে এণ্ড কৰিলোঁ চ' আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আৰু এইখিনিতে এটা কথা আপোনালোকক মই কৈ দিওঁ যে কি শ্বুটিঙৰ ভিডিঅ'খিনি মানে আমাৰ ছেটৰ ভিতৰত যোনখিনি ভিডিঅ' মই কৰিছিলোঁ সেইখিনি আপোনালোকক ডাইৰেক্টলি দেখাব নোৱাৰিম কাৰণ সেইখিনি ডাইৰেক্টলি দেখুৱাটো এলাউ নাই যেতিয়ালৈকে চিৰিয়েলখন মানে টেলিকাষ্ট নহ'ব চ' টেলিকাষ্ট হ'লে আপোনালোকে নিশ্চয় দেখিবই গোটেইখিনি চ' মই যিমান পাৰোঁ যিমানখিনি দেখাব পাৰি সিমানখিনি আপোনালোকক দেখাব ট্ৰাই কৰিম আৰু এনেদৰে ভিডিঅ' বনাই যাম আপোনালোকৰ মাজলৈ দি যাম চ' ছাপোৰ্টটো কৰিব মৰম দিব আশীৰ্বাদ কৰিব যাতে ভাল আৰু কণ্টেণ্ট লৈ আপোনালোকক ভিডিঅ' দিব পাৰোঁ চ' সেইবাবে আৰু এটা কথা কৈ থৈ যাওঁ মোৰ চেনেলটো বাৰিছ ষ্টেচন চ' আপোনালোকে চবেই ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাইডত থকা ঘণ্টাটো দবাই দিব যাতে মোৰ নতুন ভিডিঅ' অহাৰ লগে লগে আপোনালোকে বহুত সোনকালে নটিফাই হৈ যায় চ' আজিলৈ বাই এইটো ভিডিঅ' ইমানতে এণ্ড কৰিলোঁ চ' আপোনালোকে যেতিয়া আকৌ ষ্টাৰ্ট কৰা